মই ইউজি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম 23 তাৰিখত ৰিজাল্ট পাব যে বিভিন্ন যে লোকসভাৰ ৰিজাল্টটো মই ছাৰৰ পৰা জানিব চেষ্টা কৰিম কোকৰাঝাৰ লোকসভাও 23 তাৰিখত ডিক্লেয়াৰ কৰা হ'ব স্যাৰ কেনেকা অনুভৱ এতিয়া মোৰ ভাল অনুভৱ 23 তাৰিখ আহি আছে মোৰ বিশেষ কোনো এটা উৎকণ্ঠাও নাই এটা টেনচনো নাই কিন্তু এটা ভাল অনুভৱ মই ভাবো যে জনগণৰ ৰাইজে যেনেকৈ সঁহাৰি জনাইছে কেম্পেইনৰ সময়ত বা ভোট ভোটদানৰ দিনালৈকে হিচাপে জনগণৰ ৰাইজে মোৰ সপক্ষে বেছিভাগে ভোট দিছে বুলি মই এটা ধাৰণা ল'ব পাৰিছোঁ সেইকাৰণে মোৰ বিজয় নিশ্চিত বুলি মই ধৰি লৈ আছোঁ মই পমিলা বাইদেউ বিপিএফ কেণ্ডিডেট আছে তাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম বাইদেউৰ পৰা বাইদেউ আজি বেছি দিন নাই 23 তাৰিখ আহি আছে এতিয়া মন কেনেকা জিকা কেনেকা নাই আমি আশাৰে বাট চাই আছো 23 তাৰিখটো 23 তাৰিখত যেহেতু কাউন্টিংটো হ'ব আমি আশাৰে বাট চাই আছো আমাৰ কৰ্মীসকলেও আশাৰে বাট চাই আছে আমাৰ দলৰ আৰু বিজেপি দলৰ নেতৃবৃন্দই আশাৰে বাট চাই আছে সকলোৰে মুখত এইটোৱে যে আমি জিকিম মই নাৰ্ভাছ হ'ব নালাগে এই কথাটো কৈছে কাৰণ মই নিজেতো একো নাজানো আমাৰ দলৰ ওপৰত সমস্ত মানে নিৰ্ভৰ কৰিছে দলৰ নেতৃবৃন্দই যেহেতু ইমান আশা কৰিছে গতিকে মই জয়যুক্ত হ'ম এই আশাত মই আছো আৰু এই ৫ লোকসভা সমষ্টিত আগত নৱশৰণীয়া ডাঙৰীয়াক মানে জয়যুক্ত কৰি পেলাই ৰাইজে ঠগন খালে এই কথাটো ৰাইজে সকলোৱে কৈছে এইবাৰ হীৰাচৰণীয়া নিজিকে সেইকাৰণে নিজিকে কাৰণ তেখেতে 5 বছৰ একো ৰাইজৰ কাৰণে একো নকৰিলে সেইকাৰণে হীৰাচৰণীয়া নিজিকে এই কথাটো অনাবৰৰ লোকসকলৰ মুখৰ পৰা মই পাইছোঁ সেইকাৰণে মই আগৰ পৰা আশা ৰাখি আহিছোঁ যে এইবাৰ বিপিএফ দলে জিকিব কাৰণ বিপিএফ দলে বিটিচি অঞ্চলত উন্নয়নৰ কাম কৰি আছে একাগ্ৰতাৰে কৰি আহিছে গতিকে বিপিএফৰ লিডাৰৰ হাগ্ৰামা মহিলাই যিটো কাম কৰাৰ যিটো নজিৰ সেই নজিৰটো ৰাইজে ভাল পাইছে সেইকাৰণে সকলোৱে নিজৰ অঞ্চলত উন্নয়ন বিচাৰিছে সেইকাৰণে আমাৰ দলক ৰাইজে আশীৰ্বাদ কৰিব বুলি আমাৰ বিশ্বাস বাইদেউ দুবাৰ মিনিষ্টাৰ হ'ল আৰু MLAও এইবাৰো আমি দেখিবলৈ পাম MP হয় দিল্লীত যোৱা বাইদেউ জিকিব এইবাৰো আশা ৰাখিছোঁ বিশ্বাসত আছোঁ মই ৰাইজে নিশ্চয় আশীৰ্বাদ কৰিব সেই কথাত মই বিশ্বাসত মই বাট চাই আছোঁ বাইদেউ আকৌ এইবাৰ 23 তাৰিখত আমাৰ অসমত কোন পাৰ্টি কোন পলিটিকেল পাৰ্টিয়ে বেছি ভোট পাই জিকিব এইবাৰ কোন উত্থান হ'ব নাই বিজেপিৰে উত্থান হ'ব বিজেপিয়ে মেজৰিটি পাব আমাৰ অসমত 14টা সিটত আমি 10টা মিনিমাম 10টা আমি পাম এই আমাৰ আশা আছে কোনো কংগ্ৰেছ বা UDF না কংগ্ৰেছেও পাব UDFও পাব আৰু AGPও পাব আৰু আমাৰতো এটা আছে এটাই আমি পাম একচুৱেলি মেজৰিটি মানে অসমত পাব বিজেপি এলায়েন্স আমি মেজৰিটি পাম আৰু চেন্ট্ৰেলত কোন বেছি পাব এইবাৰ কোন NDA আহিব না কংগ্ৰেছ আহিব চেন্ট্ৰেলতো NDA আহিব কাৰণ আমাৰ ভাৰতবৰ্ষৰ চিকিউৰিটিৰ কথা আছে গতিকে মোদী ডাঙৰীয়াৰ নিচিনা যিটো পদক্ষেপ লৈছে তেখেতে ভাৰতবৰ্ষৰ চিকিউৰিটিৰ কাৰণে সেই গতিকে ৰাইজে মানে বহুত আশা ৰাখিছে তেখেতৰ ওপৰত তেখেতৰ যিখিনি দক্ষতা এই দক্ষতাৰ ওপৰত ভৰসা ৰাখি পেলাই NDA চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা কৰি দিব এইটো আমাৰ বিশ্বাস আছে এইবাৰ চেন্সৰ কাৰণে ছাৰে জিকিব চেন্স বিচাৰিছে পাব্লিকে সমগ্ৰ ভাৰতৰ জনগণৰ ৰাইজে কি বিচাৰিছে মই ক'ব নোৱাৰোঁ বিশেষকৈ পৰিৱৰ্তন বিচাৰিছে নে নাই অল ইণ্ডিয়া লেভেলত আৰু সমগ্ৰ অসমৰ কথাও মই ক'ব নোৱাৰোঁ কিছু অঞ্চল হয়তো চেঞ্জ বিচৰা নাই কিছু অঞ্চল চেঞ্জ বিচাৰিছে কিন্তু কোকৰাঝাৰত বিশেষকৈ কোকৰাঝাৰ সমষ্টিটো সুকীয়া ইয়াত চেঞ্জ বিচাৰিছে বহুত দিনৰ পৰা চেঞ্জ বিচাৰি আহিছিল কিন্তু ইয়াত বিভিন্ন ফেক্টৰে চেঞ্জ হ'বলৈ বা পৰিৱৰ্তন হ'ব দিয়া নাই যোৱা 2014ত যিটো এটা সাম্প্ৰদায়িক এটা ৰাজনীতি তাৰ কাৰণে চেঞ্জ ৰাইজে বিচাৰিছিল যদিও সেই চেঞ্জটো আনিব নোৱাৰিলে যেনেকৈ বিচাৰিছিল এনেকৈ আনিব নোৱাৰিলে আৰু BPF মানে প্ৰায় 15 বছৰ কাল শাসনত আছে তেওঁলোকৰ পৰা চেঞ্জ বিচাৰিছিল কিন্তু 2014 চনত যেটো চেঞ্জ বা পৰিৱৰ্তন ঘটিল এটো যেনেকৈ হ'ব লাগিছিল এটো নহল সাম্প্ৰদায়িক ৰাজনীতি জয়ী হ'ল কিন্তু এতিয়া সাম্প্ৰদায়িক ৰাজনীতি বিচাৰা নাই
BPF-ৰ পৰাও পৰিৱৰ্তন বিচাৰিছিল ৰাইজে আৰু নৱসৰণীয়াৰ 5 বছৰ কালত যি কাম কৰিলে বা তেওঁ কি কৰিলে কি কৰা নাই ৰাইজে দেখিছে আৰু সাম্প্ৰদায়িক ৰাজনীতিটো ৰাইজে নিবিচৰা নাই সেইকাৰণে বিকল্পৰ সন্ধানত ৰাইজে আছিল আৰু UPPL AIUDF-ৰ যিটো এলায়েন্সৰ প্ৰাৰ্থী হিচাপে মই ৰাইজে মোক মানে বিপুল ভোটদান কৰা বুলি মই জানিব পাৰিছোঁ সেইকাৰণে ক'ব লাগিব প্ৰকৃত অৰ্থত যিটো পৰিৱৰ্তনৰ ছাত্ৰতে ৰাইজে মোক ভোট দিছে স্যাৰ আৰু যে অসমত কাৰ বেছি পাব এইবাৰ কোন পলিটিক্যাল পাৰ্টিয়ে এইবাৰ কিবা হ'বনে কংগ্ৰেছ বা বিজেপি বা কোন বেছি হ'ব পাৰে বহুত মিক্সড হ'ব পাৰে এইবাৰ ৰাজনৈতিক দল বহুত ধৰণৰ মানে ফেক্টৰবিলাকে কাম কৰিছে বিজেপি যিমানে মানে দাবী নকৰক কিয় 5টা বা 6টাৰ বেছি হয়তো বা বিজেপি যাব নোৱাৰিব বিজেপি এলায়েন্স NDA এলায়েন্সটো BPF 0 হ'ব BPF-তো নাথাকিবই আৰু বিজেপি এলায়েন্স মানে যিয়ে নাথাকক কিয় 5টা বা 6টা সিটো যাব পাৰে কংগ্ৰেছও কিন্তু ভাল ৰিজাল্ট কৰিব যথেষ্ট ভাল আৰু AIUDF মানে ভাল ৰিজাল্ট কৰিব বেয়া ৰিজাল্ট নকৰে সেইকাৰণে শাসকীয় দল বিজেপিৰ কাৰণে ইমানে সুখবৰ আহিব বুলি মই ক'ব বিচৰা নাই আৰু যথেষ্ট মানে তেওঁলোকে ঘাটি হ'ব বিজেপিৰ কাৰণেও ৰাইজে জনগণৰ ৰাইজে ইমান স্বতঃস্ফূৰ্তভাৱে ভোট দিয়া নাই সেইকাৰণে আজি অসমৰ যিটো এটা ৰিজাল্ট হ'ব এইটো মিক্সড হ'ব আৰু কংগ্ৰেছৰ কাৰণেও এটা মানে ভাল এটা কিবা ৰিজাল্ট বা সুফল আহিব বুলি মই ভাবোঁ উত্থান কংগ্ৰেছে বেছি হ'ব নেকি এইবাৰ নাই কংগ্ৰেছ খুব উত্থান হোৱা বুলি ক'ব বিচৰা নাই কিন্তু যোৱা সময়ত যেনেধৰণৰ বেয়া অৱস্থা কংগ্ৰেছৰ আছিল তাৰ পৰা আকৌ মানে উভতি অহা যেন লাগে কিছু হ'লেও উভতি আহিছে এই উত্থানটো আমি দেখিবলৈ পাইছোঁ স্যাৰ আৰু বেছি দিন নাই কেনেকা মন কেনেকা লাগি আছে EVM কিবা সন্দেহ হয় নেকি চেঞ্জ কৰা কিবা এনেকা মই কোনো সন্দেহ নকৰোঁ আৰু কাউণ্টিং হ'ব কাউণ্টিঙত যি ৰিজাল্ট ওলাব কিন্তু মোৰ দৃঢ় বিশ্বাস যে এইবাৰ ৰাইজে অন্তত ভুল কৰা নাই আৰু UPPL AIUDF-ৰ এইটো মিত্ৰজোঁটৰ কেণ্ডিডেট হিচাপে মোক মেজৰিটি মানুহে মানে ভোট দিছে অকল মানে বড়ো বা মাইনৰিটি বা এটা মানে প্ৰকৃত জনগোষ্ঠীৰ কথা মই কোৱা নাই চব জনগোষ্ঠীয়ে মোক ভোটদান কৰাৰ এটা ৰিপৰ্টটো মই পাই আছোঁ সেইকাৰণে মোৰ কাৰণে এইটো নিৰ্বাচনত ভাল ৰিজাল্ট আহিব বুলি মই মানে আশা কৰোঁ